হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই পৰিণীতাই আমাৰ চেনেল ডিপি আছামিজ কুক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি আপোনালোকক দিম। মানে মই কেনেকৈ বনাইছোঁ সেইটো দেখাম। আপোনালোকেতো ঘৰত বনাই থাকে। পালেং আৰু পনীৰ, পালক পনীৰ কেনেকৈনো বনাওঁ চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ঠিক আছে, আহকচোন কেনেকৈনো পনীৰ আৰু পালেংখিনি কেনেকৈ বনাইছোঁ চাওক। আজি মই এতিয়া দুপৰীয়া পালক পনীৰ বনাম আৰু সেইকাৰণে গেছত এতিয়া মই পালেং শাকখিনি উঠাই দিম। এইখিনি মই অলপ বইল কৰি ল'ম। চাই থাককচোন কেনেকৈ মই পালক পনীৰ বনাওঁ। বাচনটো সৰু হৈছে, উপায় নাই, ইগন'ৰ কৰিব সেইটো। আৰু মই এইফালে আজি এইটো খুতৰা শাক এয়া সৰু আলু দি ভাজিম আৰু এইফালে পালক পনীৰ বনাম আৰু ভাত। মানে আজি বৃহস্পতিবাৰৰ স্পেচিয়েল। ঠিক আছে, চাই থাকক। পালেংখিনি বইল হৈ গ'ল ভালদৰে। মই এতিয়া এই পালেংখিনি এই বৰফ দিয়া চৰিয়াটোত দি দিম, বাতিটোত। তেতিয়া মানে গ্ৰীণটো ধুনীয়া হৈ থাকে। এতিয়া চাই থাকক কেনেকৈ দি দিম। আৰু এতিয়া ইয়াতে মই অলপ ঠাণ্ডা পানী দি দিম। সেনেকৈ অকণমান টাইম থৈ দিব। ইয়াতে মই এইখিনি তেল মই পনীৰ ভাজিছিলোঁ। পনীৰখিনি এওঁ ভাল নাপায় নাভাজিলে। আপোনালোকে এনেকৈ ভাজি দিবও পাৰে, নিদিবও পাৰে। এইখিনি তেলতে মই এতিয়া পিঁয়াজ কেইডোখৰ দি দিম আৰু চাই থাকক কেনেকৈ কি কৰি আছোঁ। আৰু মই ইয়াতে এইফালে ৰেড চিলি অলপ লৈ লৈছোঁ। এইটো জিৰা গুড়া, ধনিয়া গুড়া, এইফালে জিৰা ফোৰণ দিম মই। আৰু এইটো হৈছে গৰম মছলা আৰু এয়া আদা নহৰু। এতিয়া মই আদা নহৰুখিনি এইটো দি দিম তেলত। ভাজি থাকে নেকি। এইখিনি ভাজি হৈ গ'ল দেখিছে। এতিয়া মই কাঢ়ি দিম মিক্সিটোত। পালেঙৰ লগতে একেলগে এইখিনি পিচি দিম। আপোনালোকে ইয়াতে এটা বিলাহী কাটি দিব পাৰে, কিন্তু মোৰ লগতে এতিয়া বিলাহী নাছিলে, তো এনেকৈয়ে দিলোঁ। পিঁয়াজটো ডাঙৰ সৰু মানুহ হিচাপত ল'ব, কেইজনৰ কাৰণে মানে বনাই পনীৰটো। আমাৰ দুজনৰ কাৰণে যে পালেঙো অকণমান, পিঁয়াজো অকণমান। সেইফালে পনীৰখিনি ফ্ৰাই কৰি থৈছোঁ, চাই থাকক। সেইখিনি মই পিচি আনিম এতিয়া। পালেংখিনি পিচি আনিলোঁ চাওক এইখিনি। এতিয়া মই কেনেকৈ কি কৰি আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। এইফালে তেল, ইয়াতে মই পনীৰখিনি ভাজিছিলোঁ আৰু পিঁয়াজখিনি ভজা হ'ল যে, সেইটো কাৰণে কালাৰটো এনেকুৱা হৈছে। আপোনালোকে সেইটো মাইণ্ড নকৰিব। মই ইয়াতে জিৰা কেইটামান দি দিম। গেছৰ ফ্লেমটো ল' ৰাখিব। আৰু এইখিনি মছলা মই এতিয়া ইয়াতে দি দিম। আৰু অলপ লগাই দিম। পেষ্টখিনি দি দিম পালেঙৰ। ভাজি আছোঁ চাওক, ধুনীয়াকৈ ভাজি থাকিব। ইয়াতে মই অকণমান পানী দি দিলোঁ। পানী দিয়াৰ কাৰণে এইটো কালাৰ আহিলে। চাওকচোন কিমান ধুনীয়া হৈছে গ্ৰীণটো। ইয়াতে মই আৰু অকণমান পানী দি দিম।
নিমখটো মই এতিয়াহে দিম, প্ৰথমে মই দিয়া নাছিলোঁ। নিমখ মই এতিয়া দি আছোঁ জোখ অনুসৰি। এয়া চাওকচোন কিমান ধুনীয়া এটা থিকনেছ আহি গৈছে। ইয়াতে মই এতিয়া পনীৰখিনি দি দিম। পালক পনীৰ ৰেডি হৈ গ'ল, মই নমাই দিলোঁ। আপোনালোকে ইয়াতে অকণমান ক্ৰীম দিব পাৰে, কিন্তু মোৰ লগত ক্ৰীম নাই, তো দিয়া নহ'ল আৰু। আপোনালোকে দি ল'ব, খাই ভাল লাগিব, বহুত টেষ্টি হয় ক্ৰীম অকণমান দি দিলে। ঠিক আছে, তেতিয়াহ'লে আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰি, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, থেংক ইউ।